নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনালো। আজি এটি প্ৰেমৰ কাহিনী তোমালোকৰ আগত বৰ্ণনা কৰিব বিচাৰিছো আৰু সেই প্ৰেম কাহিনী হৈছে ৰজনীকান্ত বৰদলৈৰ মিৰিজিৰি উপন্যাসখনৰ জংকী পানৈৰ প্ৰেমৰ কাহিনী। উপন্যাসখনৰ নায়ক হৈছে জংকী আৰু নায়িকা হৈছে পানৈ। আৰু আমাৰ সকলোৰে জীৱনত কেতিয়াবা নহয় কেতিয়াবা প্ৰেম হয় আৰু সেই প্ৰেম কেতিয়াবা সফল হয় আৰু কেতিয়াবা বিফল হয়। তেনেকুৱা উপন্যাসখনতো জংকী পানৈৰ প্ৰেমে কিন্তু সফলতা লাভ কৰা নাই। এটি কৰুণ মৃত্যুৰে তেওঁলোকৰ সেই প্ৰেমে পৰিসমাপ্তি ঘটিছে আৰু সেই উপন্যাসখনৰ কাহিনীৰ বিষয়ে আমি জনাৰ আগতে উপন্যাসখন যি জনগোষ্ঠীৰ পটভূমিত ৰচিত হৈছে, মিচিং জনগোষ্ঠীৰ পটভূমিত, তেওঁলোকৰ বিষয়ে আৰু ৰজনীকান্ত বৰদলৈৰ বিষয়ে আমি প্ৰথমতে জ্ঞাত হোৱাটো জৰুৰী। পোনপ্ৰথমে মিচিং জনগোষ্ঠীৰ পৰিচয় তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। মিচিং জনগোষ্ঠী হৈছে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী। বড়োসকলৰ পিছতে মিচিংসকল অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী আৰু সেই মিচিংসকল প্ৰধানকৈ অসমৰ উজনি অসমত লোকে বসবাস কৰে আৰু তেওঁলোক প্ৰধানকৈ ব্ৰহ্মপুত্ৰ নৈৰ উজনি অসমৰ যি নদীৰ এপাৰ সেই পাৰে পাৰে তেওঁলোকে বসবাস কৰে আৰু তেওঁলোক প্ৰধানকৈ চাংঘৰ সাজি তেওঁলোকে বসবাস কৰে আৰু তেওঁলোকৰ কেইবাটাও ভেদ পোৱা যায়, যাতে চামগুৰিয়া, বিহিয়া, বেবেজীয়া, বংকুৱাল, তামাৰ, ক্ৰ, অয়ান ইত্যাদি। আৰু ইয়াৰ ভিতৰত চামগুৰিয়া, বিহিয়া, বেবেজীয়া, বংকুৱাল ফৈদৰ মিচিং লোকসকলে কিন্তু তেওঁলোকে মিচিং ভাষা ব্যৱহাৰ নকৰে। তেওঁলোকে দৈনন্দিন জীৱনত বা অফিচ কাছাৰী হওক সকলোতে তেওঁলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰি তেওঁলোকে সম্পূৰ্ণ অসমীয়া ভাষী হৈ পৰিছে। আৰু মিচিংসকলৰ দুটা কৃষিভিত্তিক উৎসৱ হ'ল আলি আই লৃগাং আৰু বৰাক। আৰু তেওঁলোকৰ নিজা ভাষা আছে যদিও নিজা লিপি নাই আৰু বৰ্তমান তেওঁলোকে ৰোমান লিপিতেই তেওঁলোকে পুথি-বাজি আদি ৰচনা কৰে। তাৰপিছতে আহো ৰজনীকান্ত বৰদলৈৰ বিষয়ে। ৰজনীকান্ত বৰদলৈ হৈছে অসমীয়া সাহিত্য জগতৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক আৰু তেখেতৰ জন্ম হৈছিল 1869 চনত আৰু ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসেই আছিল মিৰিজিয়ৰী আৰু সেই উপন্যাসখন প্ৰকাশিত হৈছিল 1894 চনত আৰু সেই উপন্যাসখনেই হৈছে অসমীয়া সাহিত্যৰ প্ৰথমখন সামাজিক অসমীয়া উপন্যাস আৰু সেইখনেই হৈছে অসমীয়া প্ৰথম জাতীয় উপন্যাস। ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো অসমীয়া উপন্যাস ৰচনা কৰে, তাৰ ভিতৰত মনোমতী, ৰংগিলী, নিৰ্মল ভকত, ৰদৈ লিগিৰিক ইত্যাদি